পৰীক্ষা সোমাই আছে যিয়ে জিকে সিয়ে হ'ব উইনাৰ আৰু যি উইনাৰ হয় নহয় মানে মই যদি টানিব পাৰো এখেতৰ নামটোলে মই 100 টকা খাম ইয়াও 100 টকা খাম মানে আজি নতুন এটা ভিডিঅ' মানে আপোনাক পুনৰ স্বাগতম জনাইছোঁ আৰু আমি আজি আহি আছোঁ বৰ্তমান আমগুৰি মানে আপোনালোকক দেখুৱাম ভালদৰে ভিডিঅ' কৰি আৰু আজি ভাল জেগা এটুকুৰালে মানে যাম আৰু আমগুৰি ভাল বুলিয়ে ভাবিছোঁ মানে সেইডোখৰ জেগা আৰু এয়া আহিছে ভকত আজি দুজন আহিছে আমাৰ ঘৰৰে গোটেইকেইটা ঘৰৰে আৰু এতিয়া গৈ আছোঁ আৰু ৰাস্তাটো কেনেকুৱা আৰু আপোনালোকক মই গৈ ভালদৰে আৰু গাড়ীখনো অলপ কাম আছিলে মোৰ এখন এলাইনমেণ্ট মিলাবলগীয়া হৈ আছে আৰু তাতো সোমাম তেল চেল ভৰাই ল'ম আৰু এতিয়া সোণোৱালী ধানেৰ মাজে মাজে আহি আছোঁ আৰু এয়া দেৱালী বুলি ধুনীয়া বুলি হেৰি কৰগুৰি ভাল লাগিলে ধৰি ল'ব লাগিব লাইটৰ চিষ্টেমটো ভাল গোটেইকেইটা দুই এষাৰ দুই এষাৰ ইউটিউববোৰে লেখা পাই ইউটিউবাৰ ছোৱালীকেইজন দেখিলে হেৰি ভালকৈ তুলিবি ৰুম কৰিম দেখাবলৈ ভিডিঅ'ত আমাকে তুলিলে দোকানখন এইকেইটা আছিলে ন আৰু এতিয়া আহি আমি পাই যাম বৰবাম আৰু বৰবাম আপোনালোকক জেগাটুকুৰা দেখাম কি ধুনীয়া জেগা এতিয়া আমি ৰেষ্টুৰেণ্ট এখনত সোমাম ৰেষ্টুৰেণ্ট ক'ৰ ৰেষ্টুৰেণ্ট ববত পাম ববত খোৱা চোৱা দেখাব নেকি খোৱা চোৱা দেখাব লাগিব ব'ল আকৌ গৈ থাকোঁ এতিয়া আৰু এয়া চব আৰু আপোনালোকে আমি যিফালে আহি আছোঁ একদম চিধা গৈ থাকিলে ডাইৰেক্ট হালুৱাটিং এখন ডাঙৰ বজাৰ বহে তাত এইফালে যাব পাৰিব আপোনালোকে হালুৱাটিং আজি বহিছে আমাৰ আজি দেওবাৰ এতিয়া আমি দেৱালীত পাই আহিছোঁ মানে দেৱালীত বাটতে খেলিছিলোঁ ক'ত খাব এইটো মানে ক'ত খোৱা হ'ব এতিয়া চাহৰ লগত ঘৰত খোৱা হ'ব ব'লক আৰু ইয়াৰ পৰিৱেশটো আপোনালোকে লক্ষ্য কৰক আমি এতিয়া বৰ্তমান আহি পালোহি মানে আমগুৰি বৰবাগান আৰু ইয়াত আপোনালোকে প্ৰাকৃতিক পৰিৱেশটো চাওক কি ধুনীয়া মানে গছৰ ফুলবোৰ মাৰি থোৱা আছে এয়া চাওক আপোনালোকে চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু আমি গোটেই তিনিটাই আহিছোঁ মই আঁতৰলৈ যাবলৈ আমাৰ কেমেৰামেন আগলৈ গৈ আছে বৰ্তমান আৰু ইয়ালৈকে আপোনালোকে দৃশ্য দেখিছে নিশ্চয় আছে ইমান ধুনীয়া জেগা মানে আৰু আপোনালোকে এই ঠাইলৈ আহিব এয়া চাওক আৰু কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে ইয়াত বহুত দিনৰ মূৰত অলপ ওলাই আহিছোঁ ঘৰৰ পৰা ভাল লাগিছে আজি দেৱালী আৰু আমি এতিয়া গৈ আকৌ ফটকা ফুটাম আমি মানে টাউনলৈ দেৱালী উপভোগ মানে ফটকা চটকা কিবা কিবি কিনিব আহিছোঁ তাৰ পৰা মানে কিবা কিবি দেৱালী উপভোগ কৰিবলৈ আহিছোঁ আৰু হেপী দেৱালী আৰু অল অফ ইউ আৰু এনেদৰে আগলৈকে উৎসাহিত কৰি থাকিব বুলি আপোনালোকক জনাইছোঁ আৰু
কি ধুনীয়া আৰু এইবিলাক গছ কি জানো ইমান ধুনীয়া লাগিছে গছবিলাক কি তাল গছ নেকি বাৰু হা এইবিলাক তাল গছ চাওক আপোনালোকে নিশ্চয় চাওক ওপৰলৈ চাব ইমান ধুনীয়া আৰু তলৰ ফালে কিবা চূণ মাৰি দিয়া হৈছে চাওক আৰু আজি আমাৰ গাঁৱৰ মানে ক'ত খেল বহে আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখুৱাম তাত ভিডিঅ' বনাই যদি পাৰোঁ মানে কেনেকুৱা কি হয় আপোনালোকক দেখুৱাম আমি খেল খেলিছিলোঁ মানে আৰু কিবাকিবি পাইছোঁ আৰু সৰু সুৰা বস্তু চাবোন তাবোন কিবাকিবি পৰিৱেশটো ভাল লাগিছে অন্ততঃ আজি মানে মনটো ফ্ৰেছ কৰিবৰ কাৰণে ওলাই আহিলোঁ কিমানো আৰু ঘূৰি পকি য'ত ত'ত গৈ থাকিব একেখিনি কামতে সেইবাবে আহি গ'লোঁ ওলাই আহিছোঁ সেইটো কাৰণে ভাল লাগিছে ন আজি নিশ্চয় ভাল লাগিছে অলপ ফুৰিছোঁ আৰু মোৰ গাড়ীত যিহেতু এলাইনমেণ্ট অকণমান খেলি মেলি আছে এলাইনমেণ্টো ঠিক কৰি ল'লোঁ আৰু মানে চলাবলৈ বেছি টাইম 25মান চলাবলৈ দিছে আকৌ নেক্সট এলাইনমেণ্টটো মিলাই ল'ব লাগিব আৰু সেয়াই হ'ব লাগে এতিয়া গাড়ী মই আগতে ৰাখি আহিছোঁ গাড়ী ইয়ালৈ খোজকাঢ়িয়ে আহিলোঁ বাৰু আৰু ব'লক আগলৈ গৈ থাকোঁ আমি আহি পাই গ'লোঁ অৱশেষত মানে সামগ্ৰী আমাৰ মন টাউন ইয়ালৈকে মানে সদায় ওলোৱা সোমোৱা কৰি থাকোঁ মানে আৰু এই দোকানখনৰ মানে মেইন মানে মালিক সেইজন অনাৰ বুলি যিজনক কয় আমাৰ ৰমেন দা আৰু আজি মানে যিহেতু আপোনালোকে গম পাইছে আজিৰ পৰা দেওবাৰী আজি দেওবাৰ আৰু সেইটো কাৰণে এখন খেল খেলোৱা হৈছে মানে বেছি খেলো নাই আপোনাৰ 10টালৈকে আপোনাৰ নাম্বাৰ দিয়া হৈছে আৰু 1 নম্বৰতে অসীম মানে এখেত আছে হা আৰু 10 নম্বৰলৈকে আছে সিহঁতি দুইটাই আছে মানে কোনে পায় নাজানো 10টা টিকেট মুঠতে কিবা এখন পাব আৰু যিয়ে পাব সি ইয়াত শুব মানে অলপ টাইম শুব লাগিব মানে যিয়ে পায় নেকি বহুত কেনেকে খেল টিকেট আকৌ জোকাৰিব মানে এইটো আৰু ইয়াত 10 নম্বৰ টিকেট আৰু মাল থাকিব ইয়াত এটা গ্লাছত মাল থাকিব আৰু খাজ থাকিব খাজ মানে যিখন কাগজ নেলেখে সেইখন মাল থাকিব আৰু খাজ থাকিব আৰু লগত নাম্বাৰ থাকিব যিটো মাল ল'ব তাত যিটো নাম্বাৰ পৰিব সেইটোৱে হ'ব অনাৰ মানে এইখন মানে মনোভাৱটো কৈ দিয়ক সদায় কেনেকুৱা লাগিছে আজি ভাল লাগিছে বঢ়িয়া লাগিছে ন আৰু আজি এনেকে ইয়াতে ভাগ্য পৰীক্ষা সোমাই আছে যিয়ে জিকে সিয়ে হ'ব উইনাৰ আৰু যি উইনাৰ হয় নহয় মানে মই যদি টানিব পাৰো এখেতৰ নামটোলে মই 100 টকা খাম ইয়াও 100 টকা খাম মানে আজি উইনাৰ ব্লেংকেট দিব নাই আৰু এইবোৰ ঢেৰ ব্লেংকেট মানে যা পচন্দ যি পচন্দ হয় আপোনালোকে সেইখনে নিব পাৰে আৰু ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ খেলৰ মাজতে এইবোৰ খেল হৈছে কি কৈছে এই ইণ্ডিয়া আৰু নেদাৰলেণ্ডছৰ খেলৰ মাজতে এইখন খেলো আৰম্ভ কৰিছে আৰু গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব এনেকুৱা এণ্টাৰটেইনমেণ্ট মানে ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ সদায় আহিম বুলি ভাবিছোঁ আৰু এয়া মানে দেখিছে এই আমাৰ ভকতে জোকাৰি আছে বৰ্তমান আপোনালোকে খেলটো উপভোগ কৰি থাকক শেষলৈকে চাই থাকক ভিডিঅ'টো দেখিছে এতিয়া মানে কি আছে আপুনি মই জোকাই আছো আপুনি গোটেই এটা টানি কি ওলাইছে কোনে জানে ময়ে জানো আপুনি জানিব ঠিক আছে প্ৰথম মই টানি খেলখন এটা গুটি টানিছো কি আহে চাওঁ দেই ভাগ্য পৰীক্ষাত কি আহে চাওঁ কৃষ্ণ আৰু 7 নম্বৰ 3 নম্বৰ আহিছে কোনে পাইছে আৰু আপোনালোকে বৰ্তমান দেখিলে মানে কেই নম্বৰ পাৰে 3 নম্বৰ আৰু দেখিছে ন 10টা সংখ্যাৰ নম্বৰ আছিল আৰু 3 নম্বৰটো তিলো আমাৰ গাঁৱৰে হয় অইনা হয় মানস অইনা হ'ল আৰু তেখেত ইয়াত নাই বৰ্তমান নেকি উপস্থিত নাই মানে এই বস্তুটো দি দিয়া হ'ব তেখেতক ফুল দি ব্লেংকেটখন লৈ যাব পাৰিব